এইটো আমাৰ মনোজ ভাইৰ ভায়েক হয় মনোজ ভাই যে ইউটিউবাৰ তাৰ ভায়েক চাওকচোন দেখিবলৈ একে হয় না আৰু এয়া সকামৰ কাৰণে শাক কাটিছে পেহীয়ে ৰাতিপুৱাই আহিলে ভাত খাই আহিলা নে আকৌ খাব আকৌ এবাৰ মাছৰ লগত ন মাছ মাংসৰ লগত আৰু এফালে মানে বাহিৰত আৰু ভিতৰত বনাবলৈ অসুবিধা হৈছে সেইটো কাৰণে বাহিৰতে পায়স বনাই আছে পায়স বনোৱা জেগালৈ আহিছোঁ এইফালে পাকঘৰত মই আৰু ইয়াৰ পৰা সোমাব নোৱাৰোঁ ৰান্ধনী বাইদেউ বনাইছে একোৰে মাস্ক পিন্ধিবলগীয়া হৈছে ন ইমান গৰমত জুই টাপত এই পিয়াকেইখন ধুই থৈছোঁ ভালেই হয় আৰু এইফালে বনাই আৰু এইফালে খুৰীয়ে চাহ দিবৰ কাৰণে মানে চাহ ঢালিছে আৰু বিস্কুট আৰু অলপ দিব লাগিছিলে কমটি হ'ল বেছি নাখাব ন ঘৰত ভাত খাই আহিছে আৰু এয়া দেউতাই চাটনি বনাবৰ কাৰণে এইবিলাক ঠিক ঠাক কৰিয়ে আছে মানিমুনি শিপা কাটি আছে বছৰ ছুটি নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল ভালনে আপোনালোকৰ আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই আছে আৰু আমাৰতো ঘৰৰ সকলোৱে ভালেই আৰু আজি আমাৰ ঘৰত আছে আই সকাম বহুতে হয়তো আই সকাম বুলি কয় বা আই পায়স দিয়া বা ধৰণে বিভিন্নজনে ধৰক ঠাইভেদে আৰু নামবিলাক থাকিব পাৰে আমাৰ ইয়াতে আই সকাম বুলি কয় আৰু আজি আছে আই সকাম আৰু মইতো আপোনালোকক অকণমানকৈ দেখালেও বাৰু গোপিনীবিলাকে আহি নিজৰ নিজৰ কামবিলাক কৰি আছে আৰু আজি মানে কি হ'ল ৰাতিপুৱা যিবিলাক কাম আছিলে সেইবিলাক ধৰক দাদাই দুটামান ৰুম সাৰা মোচা কৰিলে মই মচিলোঁ তাৰপাছত আকৌ খুৰী আহিলে খুৰী ৰাতিপুৱা 8টা বজাই নাছিলে তেতিয়া আহিলে তেওঁ যিটো সান্দৰ ঘৰতে খুন্দা হ'ল সান্দৰ খুন্দিলে তাৰপাছত যিটো সকাম পাতিব সকাম পতাৰ ৰুমবিলাক মানে মচা মেলা আৰু চানা প্ৰসাদ ধোৱা মেলা চব মানে খুৰীয়ে কৰি দিলেহি আৰু গোটেইবিলাক তাৰপাছতে আৰু বাকী খুৰীবিলাক আহিলে চবেই মানে কৰিবলৈ সহায় কৰিছে কিন্তু মই মানে আজি চব কাম কৰিব নোৱাৰোঁ জানেই আৰু যিসকল মহিলাসকলে বুজি পায় এতিয়া মানে খুৰীহঁতে চব এইফালে পায়স বনোৱা ভাত দিব আৰু বহুতত মানে ভাত চব্জি নিদিয়ে মাংস মাছ নিদিয়ে কিন্তু আমাৰ ইয়াত মানে কি হ'ল দিওঁকলে দিব পাৰি মানে যেতিয়া সকাম চানা প্ৰসাদ খাই মেলি আজৰি হ'ব তাৰ পাছত মানে ভাত দিম আৰু লগতে মাছ দিব তাৰপিছত চব্জি কাটি আছে আৰু এইখিনি সময় এতিয়া মোৰ ছুটি মানে মই একো কৰিব নাপাওঁ সেইটো কাৰণে বেয়াও লাগিছে ধৰক এনেই মুখৰ মাত খা দিছোঁ কিন্তু চাহ একাপ দিব পৰা নাই ধৰক সিহঁতৰ লগত আইতাহঁতৰ লগত বহি কথা পাতিব পৰা নাই তেনেকৈ মনটো বেয়া লাগিছে এতিয়া মই ৰুমৰ ভিতৰতে আছোঁ আৰু এইটো সময় ফ্ৰী এতিয়া মই বহিব লাগিব আৰু তেনেকৈ আৰু চবেই কাম বন কৰি আছে আৰু মই আপোনালোকক যিকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু সকামৰ হেৰিটো আৰু সেয়া কৰিব নোৱাৰোঁ মই আজি গামোচাখন এনেই লৈ আছোঁ আৰু গামোচা নল'লেও হয় কাৰণ সেয়া চা কাঢ়িব নোৱাৰোঁ তথাপি লৈ আছোঁ হিমাংশুকে সেয়া কৰাব লাগিব আৰু বৰ্তাকে কাঢ়িব হিমাংশু ভাগৰ আৰু এতিয়া 12টা বাজিবলৈ হ'ল বহুতৰ মানে নিয়ম যে ৰাতিপুৱা 7টা-8টামান বজাতে 4-5জনী গোপিনী যায় গৈ আৰু পটাপট সকাম পাতি 12টা আগত ভাঙে কিন্তু আমাৰ ইয়াত মানে কি হ'ল দেৰি হৈ যায় এজনী দুজনীকে আহোঁতে মানে এতিয়া 12টা বাজিবলৈ হ'ল আৰু দুগৰাকীমান আইতা আহিবই আছে আৰু তেনেকৈ মানে 4-5টামান বাজি যায় আৰু ভাত পানী খাওঁতে মেলোঁতে 4-5টা বজাতহে সকাম ভাগে আৰু আমাৰ ইয়াত মানে যিমানেই মাতিব পাৰি সিমানেই ভাল মানে তেনেকুৱা হৈ গ'ল আৰু হিচাপ নাই মানে তেনেকৈ বহুত হৈ যায় আৰু ওচৰ চুবুৰীয়া ঘৰৰ মানুহ সৰু ডাঙৰ লগ লাগি মানে ডাঙৰ সকাম হৈ যায় কিন্তু আমাৰ মাহঁতৰ সেইফালে 4-5জনমান মানুহ মাতে ডাঙৰ মানুহ আহিব কেইজনমান ৰাতিপুৱাতে ভাত পানী নোখোৱাকৈ আহি সকামখন পাতি মেলি মানে 12টাৰ আগত যায় আৰু য'ত যেনেকুৱা নিয়ম আপোনালোকৰ সেইফালে বাৰু কেনেকুৱা নিয়ম জনাবচোন মোক তেনেহ'লে ভিডিঅ'টো আগলৈ কি হয় চাই যাব আপোনালোকে আৰু এতিয়া মই আঁতৰৰ পৰা ভিডিঅ' কৰি আছোঁ আৰু এইফালে ডাঙৰীয়া বিশ্বকৰ্মা সৰস্বতী পূজা সকলো কাৰণে টোপোলা পাণ এনেকৈ সজাই থোৱা হৈছে পাতত আৰু এইফালে শৰাই সজাই আছে আৰু এয়া নাম লৈ আছে মই আঁতৰৰ পৰা ভিডিঅ' কৰি দিছোঁ অকণমান এয়া দেখিছে 4খন শৰাই পতা হৈছে আপোনালোকৰ ফালে বাৰু কেনেকৈ পাতে মোক কমেণ্ট কৰি জনাবচোন
আৰু এইফালে মাছ বনাই আছে ডাঙৰ কেৰাহীত বহাই থৈছোঁ মাছ বিলাহী আৰু সৰিয়হৰ এতিয়া 2টা বাজিবলৈ হ'ল আৰু নাম লৈ আছে মানে শেষ হৈছে আৰু এইটো মানে লাষ্টৰ সেয়াটো তাৰপৰা এতিয়া মোৰ মানে আজি অকল বাচন বৰ্তন যিমান যি আছে আৰু লেতেৰা বস্তুবিলাক ধুবলৈ সেইবিলাকে আৰু ধোৱা মেলা কৰি আছে এতিয়া অকণমান পাছলৈ আহিছোঁ এইফালে একেবাৰে বাইদেউসকলে কি কৰিছে মানে পেহীহঁতে চাওঁচোন আৰু এইফালে পেহীয়ে কি লগাইছে বিলাহী গুটি বিলাহী অলপ ধুনীয়া হওঁ নেকি চাইছোঁ ধুনীয়া হ'বৰ কাৰণে বিলাহী নেমু ৰস তাৰপিছত আৰু তোমাৰ তিয়ঁহ 3টা মিক্স কৰি লৈছে ভুলতে যদি ভোট জলকীয়া গুটিও মিক্স হৈ গৈছে ভোট জলকীয়া গুটি মিক্স হ'লে মানে কি হ'ব তেতিয়া মানে কিবা গিনিজ বুকত উঠিম আৰু মই ঘঁহিব পাৰিছোঁ সেইটোৱে হ'ব আৰু চাব নোৱাৰোঁ কিনো কৰিছে একো নাই আৰু এইফালে খুৰীয়ে চাই আছে আপুনি নলগায় ৰূপ চৰ্চা অকণমান কৰি লওক সময় নাই এতিয়া সময় নাই আৰু বেলেগ টাইমত টেমেন বেটি টেমেন আৰু এইজনী আমাৰ কোগ্ৰা বেটি কি হ'ল কোগ্ৰা আৰু আমাৰ পাছফালটো মানে যিমান চাফা কৰিলেও সেই ডাঙৰ ডাঙৰ গছবিলাক দেখিছে নহয় তাৰ পৰা পাতবিলাক আহি এইবোৰ চব লেতেৰা কৰি দিয়ে মানে আৰু ৰাতিপুৱা একদম সাৰি মেলি চব চাফা কৰা হৈছিলে আৰু এতিয়া চাওকচোন গোটেই পাত ভৰি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে এনেকুৱা আৰু উফ আজি বহুত গৰম কিন্তু দেই হাউদি হৈ গ'ল কি হ'ল নাই না মামাম খাবা নাই মামাম খাবা নাই হেৰি লগাই এনেকুৱা ধুনীয়া হৈ গ'ল নেকি চবে লগাবতে বিলাহী বোলে বতৰৰ ফল লেটেকু খাবলৈ ভাল লাগে এইটো মিঠা হয় ন কিনি আনিছে এইটো কেইটকা লৈছিলে বিলাহী মানুহে খাবলৈ বোলে 40 টকা নে কিমান এই লেটেকুখিনি লেটেকু খাই লেটিঙত পাইখানা কৰিলে নহ'ব আৰু এইফালে ৰূপ চৰ্চা কৰাৰ ৰিজাল্টটো এনেকুৱা হ'ল দেখিছে ইমান ধুনীয়া বগা হৈ গ'ল বহুত বগা হৈ গ'ল আৰু এইফালে খুৰী নকৰিলে নহয় আগৰ ৰূপটোৱে থাকিলে আকৌ কাইলৈ মানে কৰিব চাগে আজি এতিয়া দেখিলে যে ৰিজাল্ট চকুৰ আগত পালে ন ভাল পালে সেইটো কাৰণে অহিংসাত মৰিছে আৰু এয়া হিমাংশু ভাগৰ দাদা আৰু হিমাংশু বৰ্তাক হিমাংশু সিহঁতৰ 3জনকে মানে মান পাত বুলি কয় আৰু আপোনালোকৰ সেইফালে বেলেগ ক'ব পাৰে এনেকৈ সজাই মেলি নিয়ম কৰি দিয়া হয় আৰু এয়া খাবলৈ দিয়া হৈছে আৰু এইফালে দেউতা তামোল খাই বহি আছে আৰু এয়া আংকুল কি বৰ মন মৰাকৈ বহি আছে যে আৰু এয়া চানা প্ৰসাদ খাইছোঁ এই ভাতটো মই চব নাখাওঁ বাৰু অকণমান খাওঁ চানা প্ৰসাদ মই মানে বেছিকৈ খাবলৈ বেয়া পাওঁ আৰু পায়সটো মানে নিজে বনোৱা পায়সটো ভাল লাগে কিন্তু সকামৰ পায়সটো মানে অলপ ভাতৰ দৰে হৈ যায় যে সেইটো কাৰণে খাবলৈ সিমান ভাল নাপাওঁ আৰু ইয়াতে মই পায়সটো সান্দহৰ লগত মিক্স কৰি খাইছোঁ মই ইয়াৰ অকণমানহে খাম আকৌ থৈ দিম আৰু পাছত মানে নিমখ জলকীয়া দি খাম আৰু তেনেকৈ ভাল লাগে কিন্তু আই সকামত মানে নিমখ নিদিয়ে প্ৰসাদত আৰু এয়া আইগৰাকীয়ে পিন্ধিবৰ কাৰণে খাৰু চেইন কাণফুলি মানে ফুল চাদৰ আৰু গামোচা এনেকৈ সজাই দিয়া হয় আঙঠি চবেই আৰু মানে আই যিহেতু মহিলা হয় ন সেইটো কাৰণে এগৰাকী মহিলাই যি পিন্ধে আৰু এইফালে ভাত দিয়া হ'ল ভাত মানে চবৰ ঘৰতে নিদিয়ে কিন্তু ইচ্ছা কৰিলে দিব পৰা যায় কাৰণ ৰাতিপুৱাই আহে সেইটো কাৰণে সকামখন পতা হয় যেতিয়া ভাত এসাঁজ খুৱাব পাৰিলে গৃহস্থৰ ভাল লাগে সেইটো কাৰণে কিছুমানে হয়তো ৰুটি চব্জি চাহ বিস্কুট তেনেকৈও দিব পাৰে আমাৰো আগত মানে কেইবাবাৰো চাহ বিস্কুট দিছোঁ ৰুটি দিছোঁ তাৰপৰা আৰু কেতিয়াবা ভাত দিয়া হয় আৰু সেই আজি মাছৰ লগতে ভাত দিয়া হয় বহুতেতো মাছ মাংস নাখায় বাৰু তথাপিও মানে আমাৰ মনোজ ভাইৰ ভায়েক হয় মনোজ ভাই যে ইউটিউবাৰ তাৰ ভায়েক চাওকচোন দেখিবলৈ একে হয় নাই কওক বাৰু কিন্তু বয়সত মনোজ ভাইতকৈতো সৰু আৰু কিন্তু একেই বাইক ধুই আছে নিজৰ স্কুটিখন ধুই আকৌ কৈছে নাই বোলে বাইকখন ধুওঁ নে স্কুটি ধুওঁ এইফালে স্কুটি আছে এইফালে বাইক তাৰ পাছত বোলে গাড়ীখন ধুব গাড়ীখনো ধুবা ন ধুবা নাই গাড়ীখন তাৰ পাছত আমাৰ হিমাংশু চাইকেলখন ধুই দিবা হয় নাই কিবা এটা কোৱা চেনেলৰ বিষয়ে কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ
কৰিবলগীয়াখিনি কৰি দিব লাইক কেৱল কি কৰিব লাগে চব কৰি দিলে হ'ব আৰু ক'ৰবাত যে ওলাই যোৱা মনোজ ভাই ভাইক বুলি কেনেকুৱা লাগে তোমাৰ মনোজ ভাই মাইনা তুমি জুই সেনেকুৱা মাইনা টুপি জুই জুই লাগে মইনা তুমি জুই পানীয়ে নহয় আহিলে কি মানে আৰু এয়া পোৱালি গাড়ী ধুই আছে তাৰপাছত বহুত ভাগৰ লাগিছে চব কাম বন মানে খুৰীহঁতি কৰিলে গোটেইবিলাকে খুৰী পেহী চবেই মানে ৰাতিপুৱা আহি বহুত সহায় কৰিলে তাৰপাছত 4টামান বজাত ভাগিলে আৰু লগালগ মানে ঘৰৰ মচি মেলি আজৰি হ'লোঁ তাৰপৰা গা ধুলোঁ গা ধুই এতিয়া 6টা বাজিলে ভাবিছোঁ অকণমান দেৰি শুবতো নোৱাৰোঁ চাগে বহো চাগে অলপ দেৰি বহিম আৰু লগতে লাল চাহ খাম কিন্তু খাম বুলি ভবা নাছিলোঁ এই ভাইটিয়ে মনত পেলাই দিছে যে নিজৰ বুলি বোলে চাহ একাপ খাওক তুমিও খাবা খাবা নাই তাৰ পৰা এতিয়া লাল চাহ খাম লাল চাহ খাই আৰু এইটো টাইমত মানে কি হ'ল যদি ভাগৰ লাগে মোৰ কাৰণে আৰু ঘৰত যিহেতু বাকীবিলাকৰ কাৰণে ভাত চব্জি বনাবলগীয়া হয় নিজে নেখালেও সেইটো কাৰণে মই মানে যিমানে ভাগৰ লাগে সিমানেই জল্দি মানে ভাত চব্জি বনাই কাম কৰি আজৰি হৈ সোনকালে যাতে ফ্ৰী হওঁ সেইটো বিচাৰোঁ আৰু নেলাগে দেই ভাগৰ লাগে হেনো ককাইক কৈছে আৰু এজনী লাগে বহুত কষ্ট হৈছে মোৰ বুলি কৈছে আমাৰ বৌৱে যদি পায় যদি খবৰ কৰিবচোন সেইটো কেতিয়াও নহয় ফ্ৰেণ্ডছ নিজৰ মানুহজনে যে বেলেগ এজনী আনিবলৈ দিম মানে নিজৰ মানুহজনক সেইটো কেতিয়াও নহয় এনেই আৰু পোৱালিটোৱে বকাই ফুৰিছে এতিয়া কোৱা কথা বৌৱে ইমান কথা আমাৰ শুনা আগতহে ক'ব কৰে লাগি ধৰিছে যে কথাবোৰ চবৰ আগত আৰু বেছি হ'ল নেকি বাৰু কথাবোৰ পূৰা লাগি ধৰিছে আৰু ফ্ৰেণ্ডছ ভাবিছোঁ আমাৰ ডাঙৰ মানুহ কথা কোৱা শিকা নাই যে আৰু ভাবিছোঁ ফ্ৰেণ্ডছ আজি ব্লগটো মই ইমানতে সামৰিছোঁ কাৰণ বহুত ভাগৰ লাগিছে আপোনালোকে হয়তো গম পাইছে ঘৰত কিবা এটা অনুষ্ঠান পাতিলে কিমান ভাগৰ লাগে ৰাতিপুৱাৰ পৰা কামবিলাক কৰি থকা হয় আৰু আজি মই খুৰীহঁতক মানে বহুত ভাল পাইছোঁ বহুত ধন্যবাদ দিছোঁ তেওঁলোকে আহি ইমান সহায় কৰিলে যিহেতু আগতে ক'লোৱে মই মানে বেছি কাম চাম হেৰি কৰিব পৰা নাই কিন্তু বাকী কামবিলাক যিমান আছে সেইবিলাক কৰিবলগীয়া হৈছে ভাগৰ লাগিছে আৰু এতিয়া চাহ একাপ খাম অলপ দেৰি ৰেষ্ট ল'ম তাৰপাছত আকৌ লগালগ ভাত চব্জি বনাই দিম তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ আকৌ লগ পাম আন এটা ভিডিঅ' সৈতে বাই বাই